প্ৰথমতে আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ আগত বহুত ধুনীয়া এটা ৰেচিপি লৈ আহিছো। এয়া দেখিছেনে, মই ধুনীয়াকৈ প্লেটত সজাই থৈছো। কি হয় বাৰু ধৰিব পাৰিছেনে? এফালে থৈছো বজাৰৰ এটা ফ্ৰেছ ক্ৰীম, আনফালে এটা বাটিত মই বনোৱা ঘৰত বনোৱা মানে হোমমেড ক্ৰীম। আৰু এই হোমমেড ক্ৰীম কেনেকৈ বনালো তাকে মই আপোনালোকৰ আগত আজি ভিডিঅ' কৰি দেখুৱাৰ আগতে প্ৰথমতে কৈ লৈছো, এইটো হৈছে বজাৰৰ ফ্ৰেছ ক্ৰীম আৰু ইয়াৰ দাম হৈছে 68 আৰু ইয়াত আছে 250 ml 250 mlতে 68 আৰু এই ক্ৰীমটো আজি যদি খোলে আপুনি দুদিনৰ ভিতৰতে ব্যৱহাৰ কৰিব লাগিব। দুদিনৰ পিছত ব্যৱহাৰ কৰিলে এই ক্ৰীমটো বেয়া হৈ যায়। ইয়াত লিখা আছে আৰু হয়ও বাৰু, মই এদিন 3 দিনমান থৈ দিলো, ইমান বেয়া গোন্ধাইছে আপোনালোকৰ আগত কি ক'ম। তাৰমানে বজাৰৰ ক্ৰীম যদি আনে আপুনি 3 দিনতে সৰুৱে হওক ডাঙৰে হওক খাই খতম কৰিব লাগিব। আৰু দামো দেখিছেনে, 250 mlতে 68 rupees। আৰু এতিয়া কথা হ'ল, এয়া হৈছে আমাৰ ঘৰত বনোৱা হোমমেড ক্ৰীম। আৰু এই হোমমেড ক্ৰীম মই 1 লিটাৰ গাখীৰে বনাইছো। ইয়াত 3 পোৱা মান ওলাইছে মোৰ, আৰু এইখিনি ইমান ধুনীয়া খোৱাত আপোনালোকক কি ক'ম। আপোনালোকে মোৰ ভিডিঅ'টো চাই যদি বনাই তেতিয়াহে গম পাব যে সঁচাই বজাৰৰ ক্ৰীমতকে ঘৰত বনোৱা ক্ৰীমৰ সোৱাদটো বহুতেই বেছি। এতিয়া বেছি দেৰি নকৰি আহকচোন মইনো কেনেদৰে ক্ৰীম বনাইছো আপোনালোকক দেখুৱাওঁ। ক্ৰীম বনাবৰ কাৰণে মই এয়া 1 লিটাৰ গাখীৰ লৈছো আৰু এয়া দেখিছেনে, এইটো পুৰবী গাখীৰ লৈছো। আপোনালোকে যিকোনো গাখীৰৰ পেকেট ল'ব পাৰে, নতুবা আমুল তাজাৰ পেকেটটো সেইটোও ল'ব পাৰে। মই পুৰবীকে লৈছো। আৰু এতিয়া এই গাখীৰখিনি মই এটা চচত ঢালি দিম। চচটো ভালদৰে চাফা কৰি লৈছো ধুই। গাখীৰৰ চচটো মই গেছত পাতি দিলো আৰু গেছটো জ্বলাই দিছো। গেছটো ফুল ফ্লেমতে মই জ্বলাই দিছো আৰু এতিয়া গাখীৰখিনি ভালদৰে উতলিবলৈ দিম। আমাৰ গাখীৰ ভালদৰে উতলি গ'ল। এতিয়া মই গেছৰ ফ্লেমটো অকণমান কম কৰি দিছো আৰু আপোনালোকক দেখুৱাইছো, এয়া মই এটা কাপত অকণমান পানী লৈছো আৰু এয়া হৈছে আমাৰ হোৱাইট ভিনেগাৰ। আৰু এতিয়া মই হোৱাইট ভিনেগাৰ 2 চামুচমান এই কাপটোতে দি দিম। আৰু গেছৰ ফ্লেমটো এতিয়া মই বেছি কৰি দিছো। গাখীৰ উতলিয়ে আছে বাৰু, বেছি নকৰিলেও হ'ব। আৰু এতিয়া মই ইয়াত লাহে লাহে ভিনেগাৰ আৰু পানীখিনি অলপ অলপকৈ দি যাম আৰু এনেকৈ লৰাই দিম। আমাৰ গাখীৰখিনি আমি ফালিব লাগিব। ফালি এয়া চাওকচোন, ভিনেগাৰ গোটেইখিনি দিয়া নহ'লে এয়া অলপ বাকী থাকিলে আমাৰ গাখীৰ এয়া ফাট খাই গৈছে। যেনেকৈ পনীৰ বনাবৰ কাৰণে আমি গাখীৰখিনি ফালি লওঁ, বা মিঠাই বনাবৰ কাৰণে, চানা বনাবৰ কাৰণে যেনেকৈ গাখীৰখিনি ফালি লওঁ, তেনেকৈ আমি গাখীৰখিনি এয়া ফালি ল'ব লাগিব। আৰু মই গেছটো অফ কৰি দিলোঁ। এয়া আমাৰ ধুনীয়াকৈ এয়া দেখিছেনে, একদম লদা লদা বানি আমাৰ গাখীৰ ফাট খাই গ'ল। এতিয়া আমি এইখিনি কি কৰিম, চাকিব লাগিব। এয়া ষ্টিলৰ চৰিয়া এটা লৈছো, তাতে মই এয়া চাকনিখন পাতি দিছো আৰু তাৰ ওপৰত মই কাপোৰখন পাতি দিছো। এইখন কটনৰ কাপোৰ হয়, কিচেনৰ কাপোৰে হয় দেই, এইখন বেয়া নহয়, মই কিচেনতে ইউজ কৰোঁ। আৰু চাকনিখন নিদিলেও হয়, তথাপিতো মই কমফৰ্টেবল হ'বৰ কাৰণে দিছো চাকনিখন। আৰু এয়া যে আমাৰ ফটা গাখীৰখিনি আমি ইয়াতে ঢালি দিম। এয়া গোটেইখিনি আমি ইয়াতে ধুনীয়াকৈ ঢালি দিলোঁ আৰু এইখিনি আমি এতিয়া উঠাই ল'ম। এয়া দেখিছেনে, একদম গৰম হৈ আছে। আৰু পানীখিনি আমি এতিয়া পেলাই দিওঁ। এইখিনি আমি এতিয়া ধুই ল'ব লাগিব। যিহেতু আমি ভিনেগাৰ দিছিলোঁ, সেইকাৰণে অকণমান টেঙা টেঙাও লাগিব পাৰে। সেইকাৰণে আমি ভাল পানী এয়া দিলোঁ। দি এতিয়া এইখিনি অকণমান এনেকৈ আমি ধুনীয়াকৈ অকণমান ধুই ল'ম, ভালদৰে মোহাৰি মোহাৰি, নতুবা টেঙা হ'ব পাৰে ন, সেইকাৰণে। এয়া দেখিছেনে, এয়া একদম গৰম হৈ আছে। এয়া মই ধুনীয়াকৈ ধুই ল'লোঁ আৰু এইখিনি এতিয়া একদম চেপি দিম আমি ভালদৰে। যিমান পানী আছে আমি উলিয়াই দিম। গৰমে হৈ আছে একদম বহুত। প্লেট এখন লৈছোঁ, এনেকৈ থৈ দিছোঁ আৰু ইয়াৰ ওপৰত ভাৰী বস্তু এটা দিব লাগে। মই মোৰ বেলনাখনকে দি দিছোঁ আৰু বেলনাখনৰ ওপৰত এইটো খুন্দনাটো এনেকৈ দি থৈ দিম।
যিমান পাৰে ভাৰী বস্তু দি থব লাগে এতিয়া এনেকে দি থলে আমাৰ পনীৰৰ শেপ ধুনীয়াকে হৈ যাব আমি পনীৰ কেনেকুৱা হৈছে চাম এয়া আমি আতৰাই লৈছো এইবোৰ বেলনাখনো আতৰাই লৈছো আৰু এতিয়া এয়া কাপোৰৰ পুতলিটো খুলি দিওঁ এয়া চাওকচোন কিমান ধুনীয়া আমাৰ পনীৰ ওলাইছে এয়া দেখিছেনে কিমান ধুনীয়া একদম পনীৰ ওলাইছে একেবাৰে কোমল এয়া চাওকচোন একেবাৰে কোমল ধুনীয়া পনীৰ ওলাইছে আৰু আমি এয়া যে ঘৰত বনোৱা পনীৰ ল'ব লাগে বজাৰৰ পনীৰ ল'ব নালাগে কাৰণ বজাৰৰ পনীৰত বহুত পৰিমাণে পানী থাকে ইয়াত পানী নাই একেবাৰে শুকান পনীৰ আমি যদি বজাৰৰ পনীৰ লওঁ তেতিয়া আমাৰ ক্ৰীমখিনি পনীয়া হ'ব ভাল নহ'ব আৰু ফ্ৰেছ হয়নে নহয় কেতিয়া বনোৱা তেনেকুৱাও কথা থাকে নহয় জানো বাৰু তেওঁলোকে বা কেতিয়া বনাই বিক্ৰী কৰিছে সেইকাৰণে আমি যেতিয়া ক্ৰীম বনাম আমি সদায় ঘৰত এনেদৰে পনীৰ গাখীৰ ফালি পেলানি পনীৰ বনাই লৈ বা চানা বুলিও কয় কিছুমানে আৰু আমি পনীৰ বুলিয়ে কৈছো বাৰু এনেদৰে বনাই ল'লে কি হ'ব আমি একেবাৰে ধুনীয়াকে খুব ভালদৰে পানীখিনি শুকুৱাই লৈছো আমাৰ শুকান পনীৰ হৈ গৈছে এতিয়া মই আপোনালোকৰ আগত কাটি দেখুৱাম এয়া চাওকচোন কিমান ধুনীয়া হৈছে দেখিছেনে বাৰু কিন্তু বজাৰৰ পনীৰত বহুত পানী থাকে সেইকাৰণে বজাৰৰ পনীৰ ল'ব নালাগে আমাৰ ক্ৰীমবোৰ বেয়া হ'ব এতিয়া এই পনীৰখিনি মই পিচিব লাগিব পিচিবৰ কাৰণে এটা মিক্সি জাৰ লৈ লৈছো এইটো দেখিছেনে আৰু মিক্সি জাৰটোত মই ডাঙৰ মিক্সি জাৰে লৈছো বাৰু এইখিনি ইয়াতে সৰু সৰু টুকুৰা কৰি দি দিম পনীৰ এইখিনি আমি সিম্পল পনীৰখিনিহে দিছো ইয়াত কোনো ধৰণৰ পানী গাখীৰ ব্যৱহাৰ কৰা নাই এতিয়া মই পিচি আনিম তাৰ পিছত আপোনালোকক দেখুৱাম এয়া আমাৰ পনীৰখিনি পিচি হৈ গ'ল মই আপোনালোকক দেখুৱাইছো এয়া দেখিছেনে এতিয়া মই চামুচেৰে উলিয়াই দেখুৱাইছো চাওকচোন এয়া একেবাৰে গুৰি হৈ গ'ল একেবাৰে আটাৰ ডো ফৰ্মত আহি গ'ল দেখিছেনে এতিয়া আমি ক্ৰীম বনাবৰ কাৰণে ইয়াত কিছুমান বস্তু মিলাব লাগিব মই আপোনালোকক দেখুৱাই আছো এইখিনিত আমি এটা কি কৰিম এতিয়া আমাৰ এইখিনি বহুত ডাঠ হৈ আছে দেখিছেনে সেইকাৰণে আমি গাখীৰ মিলাম প্ৰথমতে গাখীৰ মিলাওতে বহুত সাৱধানতাৰে মিলাব এয়া লিকুইড গাখীৰ লৈছো 2 চামুচ মিলাইছো প্ৰথমতে দেই কিহৰ কাৰণে গম পাইনে বেছি যদি আমি গাখীৰ মিলাও আৰু চামুচ দি দিছো সৰু চামুচেৰে মই 3 চামুচ গাখীৰহে ইয়াত মিলাই দিছো এতিয়া ইয়াত মিঠা হবৰ কাৰণে এয়া চেনি লৈছো দেখিছেনে এয়া চেনিখিনি মই পিচি লৈছো গোটা চেনিও দিব পাৰি কিন্তু পিচা চেনি দিলে বেছি ভাল হয় আপোনালোকে যদি বনাই চেনিখিনি পিচি ল'ব এয়া 1 চামুচ আৰু এয়া 2 চামুচ মই চেনি দি দিছো কাৰণ ক্ৰীম মিঠা হ'ব লাগিব নহয় জানো বাৰু মিঠা হ'বৰ কাৰণে আমি চেনি মিলাব লাগিব এতিয়া মই গাখীৰ মিলালো 3 চামুচ আৰু ডাঙৰ চামুচেৰে 2 চামুচ চেনি মিলালো মিঠা হ'বৰ কাৰণে চেনি আমাৰ দিয়া হৈ গ'ল কিন্তু বজাৰৰ দৰে ক্ৰীমি টেক্সচাৰ আনিবৰ কাৰণে ফ্লপিনেছ আনিবৰ কাৰণে ইয়াত আমি পাউডাৰ গাখীৰ মিলাব লাগিব পাউডাৰ গাখীৰ মই ইয়াত এতিয়া সেই চেনিৰ চামুচখনৰে এয়া 1 চামুচ 2 চামুচ 3 চামুচ এখন ডাঙৰ চামুচ হয় দেই ডাঙৰ চামুচেৰে মই 3 চামুচ মিলাই দিলো পাউডাৰ গাখীৰটো আপোনালোকে মিলাবই স্কিপ নকৰিব কাৰণ পাউডাৰ গাখীৰ মিলালেহে ক্ৰীমি টেক্সচাৰ আহিব আৰু বজাৰৰ দৰে সোৱাদ লগা টেষ্টি হ'ব বহুত ধুনীয়া আমাৰ ক্ৰীম হ'ব আপোনালোকক মই কেনেদৰে কম যেতিয়া যেতিয়া আপোনালোকে বনাব তেতিয়াহে অনুভৱ কৰিব পাৰিব বা বনাই খাই চাব তেতিয়াহে আপোনালোকে ক্ৰীম যে ইমান ধুনীয়াকৈ ঘৰতে বনাব পাৰি তেতিয়াহে আপোনালোকে গম পাব একেবাৰে ফ্ৰেছ ক্ৰীম আমাৰ হৈ যাব আপোনালোকে চাবচোন এতিয়া আমি এইখিনি কি কৰিম মিক্সিটোত আকৌ পিচি ল'ম মোৰ পিচি হৈ গ'ল মই এতিয়া আপোনালোকক দেখুৱাম কেনেকুৱা হৈছে এয়া দেখিছেনে চামুচ এখনেৰে দেখুৱাইছো এয়া চাওকচোন একদম ডাঠ হৈ আছে নহয়নে বাৰু এতিয়া ইয়াত অকণমান আমি আৰু গাখীৰ মিলাই দিব লাগিব অকণমানে মিলাম দেই বহুত সাৱধানতাৰে মিলাব এয়া দেখিছেনে 1 চামুচমান মই মিলাই দিলো 1 চামুচমান গাখীৰ মিলাই দিছো
আৰু আপোনালোকে এই সময়তে চাই ল'ব মিঠা হৈছে নাই আপোনালোকে চাই ল'ব আপোনালোকৰ মিঠাটো হৈছে নে নাই যদি নাই হোৱা তেতিয়া অকণমান প্ৰথমতে কমেই দিব যদি নাই হোৱা তেতিয়া পিছত অকণমান মিলাই দিব পাৰিব আৰু এটা বস্তু মিলাব লাগে এসেন্স যিটো এসেন্স মিলালে নেকি আমাৰ ক্ৰীমটো বহুত ধুনীয়া গোন্ধায় কিন্তু মোৰ ওচৰত আজি এসেন্স নাই আপোনালোকে ভেনিলা এসেন্স বজাৰত কিনিবলৈ পায় সৰু বটলত যদি কিনে তেতিয়া 2-3 টোপালমান মিলাই দিব বহুত ধুনীয়া গোন্ধাব কিন্তু আৰু বাটাৰো মিলাব পাৰি দেই বাটাৰ মিলালেও বহুত ভাল হয় মোৰ ওচৰত আজি বাটাৰো এয়া মই এচামুচ দেশী ঘি লৈছো ইয়াতে মিলাই দিছো এটো নিজৰ কথা দেই এটো মইহে মিলাইছো নিমিলালেও হয় এটো এনেকুৱা নহয় যে মিলাবই লাগে এটো মোৰ এসেন্স নাই কাৰণে আকৌ এবাৰ মিক্সিত ধুনিয়াকে ভালদৰে পিছি আনিম আৰু আপোনালোকে ভালদৰে স্কিপ নকৰাকে ভিডিওটো চাব তেতিয়া একদম ঘৰতে ক্ৰীম বনাব পাৰিব মই কৈছো নহয় বহুত ভাল হয় একেবাৰে ফ্ৰেছ ক্ৰীম যেতিয়াই মন যায় তেতিয়াই বনাব পাৰিব গাখীৰ থাকিলেই হয় দেখিছেনে আপুনি গাখীৰ থাকেই সকলোৰে ঘৰতে বা ওচৰৰ দোকানবিলাকতো পায় পাউডাৰ গাখীৰে হওক বা লিকুইড গাখীৰে হওক নহয়নে আপোনালোকে বিহুত বনাব পাৰিব আৰু বহুত কম খৰচতে বনাব পাৰিব এয়া মই এতিয়া পিছি লম মোৰ পিছি হৈ গ'ল মই এতিয়া আপোনালোকক খুলি দেখুৱাম এইয়া চাওকচোন ইমান ধুনীয়া হৈছে এইয়া চাওকচোন দেখিছেনে একেবাৰে ক্ৰীমি টেক্সচাৰ আহিছে হয়নে নহয় বাৰু আৰু অকণমান ডাঠ হৈছিল মই ইয়াত অকণমান গাখীৰ মিলাই দিলো সেইকাৰণে মই কৈছো গাখীৰ মিলাওতে মই কিমান মিলাইছো সেইটো ডাঙৰ কথা নহয় কিন্তু আপোনালোকে চাব এই দেখিছেনে এনেকুৱা ক্ৰীমি কাৰণ বেছি ডাঠ হলে মিক্সিটো নুঘুৰিব ন সেইকাৰণে মই অকণমান গাখীৰ মিলাই দিলো এনেকুৱা টেক্সচাৰ হ'ব লাগিব মই এতিয়া এটা বাটিত উলিয়াই দেখুৱাম তেতিয়া আপোনালোকে গম পাব আৰু এটা এয়া মই চিচা বাটি লৈছো আৰু ইয়াতে মই এতিয়া উলিয়াই দিম এয়া চাওকচোন কি ধুনীয়া ক্ৰীমি টেক্সচাৰ চাওক একদম কম খৰচত ফ্ৰেছ ক্ৰীম আমি ঘৰতে বনাইছো চাওকচোন আপোনালোকে মই গোটেইখিনি ধুনীয়াকৈ উলিয়াই দিম এতিয়াও এয়া হোৱা নাই মই 10 মিনিট ফ্ৰিজত থৈ দিম ফ্ৰিজত থৈ দিলে আমাৰ ক্ৰীমখিনি সেট হৈ যাব তাৰ পিছত মই আপোনালোকক দেখুৱাম ফ্ৰিজৰ পৰা ক্ৰীমখিনি লৈ আনিলো 10 মিনিট হৈ গ'ল আৰু অকণমান দেৰি ৰাখিবই লাগিছিলে তথাপিতো মই আপোনালোকক দেখুৱাবৰ কাৰণে সোনকালে লৈ আহিলো 10 মিনিট হৈ গ'ল এয়া চাওকচোন একদম ডাঠ হৈ গ'ল দেখিছেনে সেইকে মিক্সিটো লৈছো এয়া ধোৱা নাই মই তেনেদৰে থৈ দিছিলো এতিয়া এইখিনি মই ইয়াতে ঢালি দিম আৰু এবাৰ মিক্সিত যদি আমি দি দিওঁ এবাৰ ঠাণ্ডা কৰাৰ পিছত একদম ধুনীয়া হৈ যাব 1 মিনিট মিক্সিত মাৰি আনিলো আৰু আপোনালোকক দেখুৱাইছো এয়া চাওকচোন কিমান ধুনীয়া আমাৰ গাঢ়া হৈছে আৰু না বেছি পাতল হৈছে আৰু এইখিনি এতিয়া আমি বটল এটাত ভৰাই ফ্ৰিজত থৈ দিব লাগে আৰু উলিয়াই খাই থাকিব লাগে নহয় নে বাৰু কিমান ধুনীয়া টেক্সচাৰ হৈছে দেখিছানে বহুত সোৱাদ লগা আপোনালোকে এইখিনি ৰুটিৰ লগত আৰু পৰঠাৰ লগত ব্ৰেডত লগাই বা দৈ চিৰাৰ লগত কোমল চাউলৰ লগত যিহৰ লগতে খায় এতিয়া বিহুৰ সময় নহয় নে বাৰু আৰু গৰম গৰম ভাতৰ লগতো ক্ৰীম খাই মোৰ বহুত ভাল লাগে মই সেইকাৰণে ক্ৰীম বনাওৱে মানে আৰু মইনো কেনেকৈ ক্ৰীম বনালো আপোনালোককো দেখুৱালো আৰু যদি আপোনালোকে বনাইছে তেতিয়াহ'লে গম পায়েই কেনেদৰে বনাব লাগে আৰু সোৱাদটো কেনেকুৱা নহয় নে বাৰু আৰু যদি বনোৱা নাই এনেদৰে এবাৰ বিহুত বনাই চাবচোন খাই চাব বহুত ভাল লাগিব ভিডিওটো চাই আপোনালোকৰ কেনেকুৱা লাগিল যদি ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্টছো কৰিব যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোককো অনুৰোধ কৰিছো যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ে শেষলৈকে ভিডিওটো চোৱাৰ কাৰণে বহুত ধন্যবাদ জ্ঞাপন কৰিলো এইদৰে মৰম আৰু সহায় সমৰ্থন কৰি মোৰ চেনেলটো আগবঢ়াই লৈ যাব বুলি মই আশা কৰিলো আৰু শেষলৈকে ভিডিওটো চোৱাৰ কাৰণে বহুত ধন্যবাদ জ্ঞাপন কৰিছো আৰু বিহু আহি পালেহিয়ে বিহুৰ শুভেচ্ছা জনালো সকলোকে আগতীয়াকৈ জনাইছো সকলো ভালেৰে থাকে সুখত থাকে হাঁহি মুখে থাকে ভগৱানে সকলোকে ভালে ৰাখে এই মোৰ কামনা আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা আজিৰ ভিডিওটো মই ইমানতে সামৰিছো